हेलो फ्रेंड्स की खबर मोर चेनेल ऋतुमणि ब्लगल आपनालोक सकलोके स्वागतम जनाइছো। আজি মই ভাবিলো मोर बियार किछु फटो आपनालोকৰ আগত शेयर करो আৰু গোটেই ফটোবোৰ शेयर নকৰো কাৰণ গোটেই ফটোবোৰ शेयर কৰিব গলে ভিডিওটো বহুত দীঘল হৈ যায়। সো পুৱাৰ পৰা দুপৰীয়ালৈকে যিখিনি আছে এইখিনি शेयर কৰিম আৰু গধূলিৰ থকা ফটোবোৰ মই নেক্সট ভিডিও আপোনালোকৰ আগত शेयर কৰিম। সো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক আৰু ফটোবোৰ কেনেকুৱা পায় প্লিজ কমেন্টত জনাব। এয়া বিয়া স্টাৰ্ট হৈ গল। এজন মোক খুৰা হয় মৰ্নিং শ্ৰাদ্ধ কৰা সময়ত। এয়া মোৰ মা হয়। এয়া মোৰ ভাইটি এজনে হয়। এইজন মোৰ ভাইটি। এয়া মোৰ খুৰীমা আৰু খুৰীমাৰ ল'ৰা মানে ভাইটি। এয়া ওচৰৰে খুৰীমা হয়। এয়া মোৰ জেঠিৰ ল'ৰা মানে দাদা আৰু ভাইটি। এয়া মেকআপ আৰ্টিষ্টজন আহি পোৱা নাছিলে সেইকাৰণে মই ফোন কৰি আছিলোঁ মানে। এয়া মোৰ কলেজৰ বান্ধৱী হয়। এয়া মোৰ খুৰা হয় পানী তুলিব যোৱাৰ সময়ত। সময়ত বৰমাই মানে পানী তুলি আছে। ভিডিওটো যদি চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব